ভাল লাগিলে আজি 16 এপ্ৰিল 2024। তো এই 16 এপ্ৰিলত মই কোকৰাঝাৰৰ ৰিটাৰ্নিং অফিচাৰ অৰ্থাৎ ডিচি কোকৰাঝাৰৰ ডাঙৰীয়ালৈকে মোৰ যি নমিনেশ্যন পেপাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইণ্ডিপেণ্ডেণ্টলি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই আজি মোৰ নমিনেশ্যন ফৰ্ম দাখিল কৰিলোঁ আৰু সকলো শপতনামাও দাখিল কৰিলোঁ। আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আৰু সকলোৰে সহায় সহযোগিতা থাকিব আৰু যিখিনি নীতি নিয়মেৰে আহি নমিনেশ্যন ছাবমিট কৰিব লাগে সেইখিনি নীতি নিয়ম মানিয়ে আমি আহিছোঁ আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ময়ো বিশ্বাস কৰোঁ যে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ এই গণতন্ত্ৰৰ প্ৰমূল্যবোধক কেনেকৈ আগন্তুক দিনত নিৰ্বাচনৰ যিটো প্ৰচেছ সেই নিৰ্বাচনৰ প্ৰচেছৰ মাজতো আমি দাঙি ধৰিব পাৰোঁ আৰু এই প্ৰমূল্যবোধক আমি বজাই ৰাখি কি ধৰণে এক হেল্ডি ডেম'ক্ৰেটিক কম্পিটিশ্যন এক সুস্থ গণতান্ত্ৰিক প্ৰতিযোগিতাৰ স্বৰূপে আমি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰোঁ, সেয়াই প্ৰচেষ্টা থাকিব। চাওক, মই এইটো নকওঁ যে মই 2 লাখ 3 লাখ মাৰ্জিনত জিকিম, মই এইটো নকওঁ যে কোনোবা 2 নম্বৰত থাকিব কোনোবা 3 নম্বৰত থাকিব, কাৰণ এইখিনি কথা যদি মই আজি ক'বই পাৰোঁ তেতিয়াহ'লে ৰাইজৰ মাজত ভোট বিচাৰি যোৱাৰ কোনো দৰকাৰেই নাই। এইখিনি ক'ব পাৰোঁ যে জিকাৰ চান্স প্ৰবল আছে, যদিও 100% নাই, সঁচাকৈ কৈছোঁ 80% to 90% জিকাৰ চান্স আছে আৰু বাকী যি 20-30% যদি ক'ৰবাত বাদ পৰি ৰয় সেইখিনি নিজৰ পৰাক্ৰম কষ্ট জ্যেষ্ঠসকলৰ আশীৰ্বাদ সকলোৰে সহায় সহযোগিতাখিনিতো লাগিব, কিন্তু মই এইখিনি ক'ব পাৰোঁ যে নিশ্চিতভাৱে ইমানখিনি যুঁজ দিম যে অতি সন্মান সহকাৰে মানে আপোনালোকে নিৰ্বাচনৰ সময়ত ৰাইজৰ যিখিনি ছাপোৰ্ট মই লাভ কৰিম তাক দেখিবলৈ সক্ষম হ'ব। মোৰ কণ্টেষ্ট আজিৰ দিনত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে NDA প্ৰাৰ্থী আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগতে হ'ব, কিন্তু দৰাচলতে মই ক'ব বিচাৰোঁ যে মোৰ কণ্টেষ্টটো UPPLৰ লগত নহয়, মোৰ কণ্টেষ্টটো হ'ব NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হিচাপে, কাৰণ না জয়ন্ত বসুমতাৰী আপোনাৰ পদুম ফুলৰ অৰ্থাৎ BJPৰ কেণ্ডিডেট নে বোলে মই ভাবোঁ জয়ন্ত বসুমতাৰী ট্ৰেক্টৰৰ কেণ্ডিডেট UPPLৰ কেণ্ডিডেট। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, সেয়া মোৰ ভাৱনা, সকলোৰে নহ'ব পাৰে, মই ভাবোঁ যে জয়ন্ত বসুমতাৰী এপচুৰ কেণ্ডিডেট। তো তেওঁ ট্ৰেক্টৰৰ চিহ্নটো ক'ব গ'লে ইলেকশ্যনৰ কেইদিনমান আগলৈকে ভাড়াত লৈছে, যিদৰে আপোনাৰ প্ৰমোদ বড়ো BTCৰ চিফ তেখেতে প্ৰাক্তন এপচু বেকগ্ৰাউণ্ডৰ, যিধৰণে আপোনাৰ গোসাইগাঁৱৰ MLA জিৰণ বসুমতাৰী এপচু বেকগ্ৰাউণ্ডৰ, যিদৰে আপোনাৰ তামোলপুৰৰ MLA জলেন দৈমাৰী এপচু বেকগ্ৰাউণ্ডৰ, চিডলিৰ MLA হিচাপে জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতেও এপচুৰ বেকগ্ৰাউণ্ডৰ, বেয়া কৰি MCLA ইলেকশ্যন হাৰা ৰণগুৰা নাৰ্জাৰী ৰাইজৰ পৰা ৰিজেক্ট হোৱা স্বত্তেও ৰাজ্যসভাত পঠিয়াই দিয়া হয় কাৰণ একমাত্ৰ যে তেওঁ এপচুৰ বেকগ্ৰাউণ্ডৰ পৰা আহে। তো মই ভাবোঁ যে এপচুৰ কেণ্ডিডেট এজনে সকলো যিমান জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে ৰাইজৰ সিমান সমৰ্থন লাভ কৰিবলৈ সম্ভৱ নহ'ব। তেখেতে হয়তো ট্ৰেক্টৰৰ চিহ্নটো 1 মাহ বা 1.5 মাহৰ কাৰণে ভাড়াত লৈছে UPPLৰ পৰা, UPPLৰ প্ৰাৰ্থীটো হয়তো বেৰলাও কাৰ্জি বা আপোনাৰ ৰাজু নাৰ্জাৰী হ'লহেঁতেন, কিন্তু জয়ন্ত বসুমতাৰী এপচুৰ কেণ্ডিডেট, মই ভাবোঁ তেওঁ মানে ডেমি এপচুৰ কেণ্ডিডেট আৰু তেখেতে এপচুৰ ডেমি কেণ্ডিডেট হয়, UPPLত আহি নিৰ্বাচনী এটা ফেচ লৈছে। গতিকে মই ভাবোঁ যদিও কণ্টেষ্ট হয় তেখেতৰ লগত ইমানো একেবাৰে হাৰ্ড কণ্টেষ্ট নহ'ব, কণ্টেষ্ট হোৱাটো হয়, ইমান একেবাৰে যে প্ৰবল এক কণ্টেষ্ট হ'ব সেয়া মই নাভাবোঁ। আৰু সদ্যহতে যি BPFৰ প্ৰাৰ্থী আছে খাম্পা বৰগোহাঁই ডাঙৰীয়া, তেখেতে খাম্পা বৰগোহাঁই ডাঙৰীয়াই 2020 চনত যেতিয়া ডেপুটি চিফ হৈ আছিলে ৰাজগাদীত অধিষ্ঠ হৈ থকাৰ সময়তে ডেপুটি চিফ হৈ থকাৰ সময়তে খাম্পা বৰগোহাঁই ডাঙৰীয়াই আপোনাৰ 15,000 ভোটো MCLAত পাবলৈ MCLA বা পৰিষদীয় নিৰ্বাচনত পাবলৈ সক্ষম হোৱা নাছিল। গতিকে যিগৰাকী ব্যক্তিয়ে ৰাজগাদীত থকাৰ সময়তে খাম্পা বৰগোহাঁই ডেপুটি চিফ হৈ থকাৰ সময়তে তেখেতে সামান্য MCLA ইলেকশ্যন জিকিব পৰা নাই 15,000 ভোট লৈ, তেখেতে অলমষ্ট 14 লাখ ৰাইজ থকা বা ভোটাৰ ৰাইজ থকা এই বৃহৎ লোকসভা সমষ্টিত কি ধৰণে যুঁজ দিব সেয়া প্ৰশ্ন মই ৰাইজলৈকে ঠেলি দিছোঁ।